নমস্কাৰ স্বাগতম জনাইছো সকলোকে কাজিৰঙা নিউজলৈ মই কংকনাৰ আছে এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ তিনিজন পুনৰ কোভিড পজিটিভ ৰোগী অসমত পুনৰ তিনিজন কোভিড পজিটিভ ৰোগীৰ সংখ্যা ধৰা পৰিছে আৰু এই কথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে জনাইছে আৰু কৈছে যে 188 জনলৈ মুঠ সংখ্যা কোভিড পজিটিভ ৰোগীৰ বৃদ্ধি পাইছে তেওঁ জনাইছে যে 3 নিউ কোভিড-19 পজিটিভ কেसेस কনফাৰ্ম এট বৰপেটা মেডিকেল কলেজ where the tests were done আৰু তেওঁ কৈছে যে কোভিড পজিটিভ ৰোগী সংখ্যা তিনিজনকৈ বৃদ্ধি পাইছে বৰপেটা মেডিকেল কলেজত পুনৰবাৰ আৰু টোটেল সংখ্যা হৈছে কোভিড পজিটিভ ৰোগী 188 জন আৰোগ্য হৈ উঠিছে 48 জন আৰু এতিয়াও এক্টিভ কেছ হৈ আছে 133 জন আৰু মৃত্যু ঘটিছে 4 জনৰ পুনৰবাৰ আপোনালোকক জনাইছো যে কোভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে অসমত 3 জন আৰু এই 3 জন ৰোগী আছিল বৰপেটাৰ আৰু বৰপেটা মেডিকেল কলেজতে তেওঁলোকৰ টেষ্ট কৰোৱা হৈছিল